চতুৰ মহা মন্দিৰৰ ধন ভঁৰালী হওঁ আৰু এইবিলো যাতে আন বছৰৰ দৰে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে ইয়াকে আশা। ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহে, কোকৰাঝাৰ ইফালে পশ্চিমবংগৰ ফালৰ পৰাও আহে আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰাও আহে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে, যিহেতু এইখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰে আমাৰ মন্দিৰখন। এনেকৈ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। মই ভক্তপ্ৰাণ ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে দলে দলে আহি অংশগ্ৰহণ কৰক, মন্দিৰত পূজা অৰ্চনা কৰক আৰু তেওঁলোকক যাতে মায়ে আশীষ দিয়ে, তেওঁলোকৰ জীৱন ধুনীয়া হৈ যায়, উজ্জ্বল হয়। প্ৰথমে মই মিডিয়া বন্ধুসকলক আমাৰ কমিটিৰ তৰফৰ পৰা প্ৰণাম আৰু নমস্কাৰ যাচিছোঁ। যিহেতু আপোনালোকে ইমান দূৰৰ পৰা আহি আমাৰ এই মহামায়া ধামত উপস্থিত হৈ আমাক ৰাইজক আপোনালোকে যি প্ৰচাৰ কৰিছে এইকাৰণে আপোনালোকক ধন্যবাদ। প্ৰথমতে আমি কমিটি হৈ এইটোৱে ক'ম যে এই মেলাখন আমাৰ বহুত ঐতিহ্য আৰু পুৰণি মেলা আৰু পুৰণা মন্দিৰ হয়। এই মন্দিৰটো আজি খালি ইয়াৰে নহয়, আমাৰ কোকৰাঝাৰ বুলি নহয়, বহুত দূৰ দূৰণিৰ পৰা ইয়াত ভক্তসকল আহে আৰু পূজা অৰ্চনা কৰে আৰু ইহঁতৰ যি পূজা অৰ্চনা যিটো মনোকামনা ইতিমধ্যে ইহঁতৰ যিবিলাক মনোকামনা ইহঁতে পূৰা হৈছে আৰু যাতে ৰাইজসকল আহি অধিকছে অধিক দলে বলে ইয়াত আহি যাতে পূজা অৰ্চনা কৰি আৰু ইহঁতৰ মনোকামনা যাতে পূৰা হয়, এইখিনি আমি ৰাইজসকলক আহ্বান জনাইছোঁ। আমি আছি এখানে